আজি পবিত্ৰ ভাদ মাহৰ শেষৰটো দিন, সেইবাবে মই ভাইটি মা ওলালোঁ নামঘৰলৈ বুলি, আমাৰ নিজৰ নামঘৰলৈ। আৰু মা আগে ভাইটি মাজে মাজে আৰু মই পিছে পিছে আমি আজি গৈছোঁ ভাদ মাহৰ বাবে নামঘৰলৈ। আজি শেষৰটো দিন যিহেতু সেইবাবে আকৌ আৰু এতিয়া তেনেকৈ হাত মুখ ভৰি হাত ধুই ল'লোঁ আৰু এতিয়া নামঘৰৰ ভিতৰলৈ সোমাই গৈছোঁ। নামঘৰৰ ভিতৰলৈ গৈ মেলি ভগৱানৰ ওচৰত সেৱা কৰিছোঁ যাতে আপোনালোক সকলো ভালে থাকক। আৰু এয়াই হৈছে আমাৰ চিয়াখোনা গাঁৱৰ নামঘৰ ভাগ। আপোনালোকে বাৰু চিনি পায়নে আমাৰ নামঘৰ ভাগ? আৰু এতিয়া তেনেকৈ নামঘৰত বহি নাম গাইছে আৰু এতিয়া তাৰপিছত এতিয়া মিঠৈ বনাই আছে আইসকলে আৰু এয়া হৈছে তেনেকৈ মিঠৈ বনাই আছে। আকৌ আহিলোঁ চাহ খাবলৈ। চাহটোপা মেইন নামঘৰৰ চাহটোপা খাই সঁচাকৈ ভাল লাগে আৰু পিংকিয়ে মোক আগফালে মাতি আনিলে। কিয় মাতি আনিলে সেইটো জানিবলৈ ৰ'ব আকৌ এয়া ভাইটিয়ে ভিডিঅ'টো বনাই আছে, ৰ'ব সেই ভিডিঅ'টো তাৰ